Hey everyone, welcome back to my YouTube channel. নমস্কাৰ মই ভনিতা বৰাই আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টোত বিশেষ তেনেকুৱা একো নাই। মই কেই বছৰ মানৰ আগত কিছুমান জায়গা ফুৰিব গৈছিলো মাহঁতৰ লগত আৰু তাৰে কিছুমান সৰু সৰু ভিডিঅ' ক্লিপছ মই ৰাখি থৈছিলো, কিন্তু মেমৰিখন হেৰাই গৈছিলে আৰু আজি কিছুমান কাম কৰোতে মেমৰিখন পালো আৰু তাৰ সেইখিনিকে আপোনালোকৰ ওচৰত আজি শ্বেয়াৰ কৰিব ওলাইছো। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু ক'ত ক'ত গৈছো, কেনেকুৱা কি কৰিছো সকলোখিনি আপোনালোকক আগত দেখুৱাই আছো। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো। আৰু এই ভাগ হৈছে আঠখেলীয়া নামঘৰ, গোলাঘাট জিলাত আছে। ইমানেই ভাল লাগিল নামঘৰ ভাগলৈ গৈ আৰু তাত থকা ভকত বৈষ্ণৱবৃন্দক লগ পাই সঁচাই বহুত ভাল লাগিল। নামঘৰটোৰ চাফ চিকুণতাবোৰ দেখি সঁচাই বহুত মনটো ভাল লাগিল আৰু তাৰ পৰিৱেশটো সঁচাই বহুত মনোমোহা। আপোনালোকে কেতিয়াবা যাবচোন, সঁচাই বহুত ভাল লাগিল নামঘৰ ভাগলৈ গৈ পেলাই। সেই সময়ত মোৰ ইউটিউব চেনেল নাছিল, সেইকাৰণে মই এনেকেই ভিডিঅ' কৰি কৰি ৰাখি থৈ দিছিলোঁ। এতিয়া ভাবিলোঁ আপোনালোকৰ ওচৰতো এইবিলাক জাগাবিলাক য'ত গৈছিলোঁ মই আপোনালোকৰ ওচৰতো দেখুৱাওঁ। গতিকে আপোনালোকে যাব কেতিয়াবা নামঘৰ ভাগলৈ, সঁচাই বহুত ভাল লাগিব গৈ। আৰু এই ভাগ হৈছে আঠখেলীয়া নামঘৰৰ মূল নামঘৰ ভাগ। এয়া বাহিৰ ভাগ, দেখিছে কেনেকুৱা ধুনীয়া জাগা আৰু কাষতে এটা সৰু পুখুৰী আছে আৰু পুখুৰীটোত বহুতো কাছ মানুহে দান দিছিল চাগে, কাছ আছে। সেইটো দেখিছেনে কাছ বিস্কুট দলিয়াই দিওঁতে কেনেকৈ আহিছে। আৰু এতিয়া ভিতৰৰ ভাগলৈ গৈছোঁ। এয়া ভিতৰৰ ভাগ নামঘৰৰ আৰু সেইখন হৈছে সিংহাসন আৰু এইফালে মানুহে দান দক্ষিণা কৰে। আৰু ইয়াত দেখিছে ভকত বৈষ্ণৱ বহি আছে, তাত তেওঁলোকে নাম কীৰ্তন কৰি আছে। এতিয়া যাওঁ হওক অন্য এটা জাগালৈ। এইটো হৈছে নগাঁৱৰ আমচৈ পিকনিক স্পট। আপোনালোকে নিশ্চয় জানে আমচৈ বোলা এটা পিকনিক স্পট আছে নগাঁও। আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ আমচৈৰ। তাতো গৈছিলোঁ আমি দেউতাহঁতৰ লগত, অফিচৰ পৰা পিকনিক এটা নিছিলে, তাত গৈছিলোঁ আৰু এনেকৈ মই ভিডিঅ' কৰি ৰাখি থৈ দিছিলোঁ। আৰু এতিয়া আপোনালোকৰ ওচৰতো ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াতে এইভাগ শিৱ মন্দিৰ আছে। কাষত চাওকচোন সৌটোৰ জুৰিটো, সঁচাই ইমান ধুনীয়া জেগা। আপোনালোকেও যাব কেতিয়াবা। পানীৰ নিজৰা শব্দ শুনি পেলাই মানে এনেকুৱাই ভাল লাগিছিল। চাৰিওফালে সেউজীয়া আৰু মাজত এয়া হৈছে জুৰি নিজৰা পাহাৰৰ পৰা বৈ আহিছে। চাওকচোন সঁচাই ইমান ধুনীয়া জেগা এইটো। The pain seems to follow like a shadow, dark and cold to the touch. Am I insane not to
আৰু এতিয়া আপোনালোকক লৈ যাব লৈছোঁ বীৰ লাচিত বৰফুকনৰ মৈদাম ভাগলৈ। সেইদিনা ইমান বতৰ বেয়া, বৰষুণ, মই ভালদৰে ভিডিঅ' কৰিবও নোৱাৰিলোঁ। এয়া দেখিছেনে বৰষুণ কেনেকৈ পৰি আছে। আৰু এই ঘৰটো দেখিছেনে, এই ঘৰটোতে লাচিত বৰফুকনৰ কিছুমান পুৰণা ঐতিহাসিক বস্তু ৰাখি থৈ দিছে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ জাগাটো ৰাখিছে, গছ গছনিৰে ধুনীয়াকৈ ৰাখিছে। সঁচাই বহুত ভাল লাগিল গৈ পেলাই, কিন্তু বৰষুণৰ বতৰৰ কাৰণে মই ভালদৰে ভিডিঅ' কৰিবই নোৱাৰিলোঁ তাত। এয়া সৰুকৈ এখন পাৰ্কো আছে। এতিয়া আপোনালোকক আমি লৈ যাবলৈ ওলাইছোঁ এটা পাহাৰীয়া অঞ্চল। দেখি পেলাই চাগে নিশ্চয় গম পাইছে এইটো কি অঞ্চল। এইখন হৈছে হাফলং আৰু জাতিংগাৰ ৰাস্তাটো। চাওকচোন হোৱা ডাৱৰে কেনেকৈ পাহাৰখনক ঢাকি ৰাখিছে। আৰু এইটো ভিডিঅ' অৱশ্যে মই কৰা নাছিলোঁ, মোৰ পেহীহঁত হাফলং গৈছিলে, তেতিয়া ভিডিঅ'টো কৰি পেলাই মোক দিছিলে। ময়ে কৈছিলোঁ যে ভিডিঅ' এটা কৰি পেলাই দিব বুলি, কাৰণ মই তেনেকৈ যাব পৰা নাছিলোঁ বিশেষ এটা অসুবিধাৰ কাৰণে। আৰু পেহীহঁত যাওঁতে এনেকৈ ভিডিঅ' কৰি মোক চেণ্ড কৰিছিল ভিডিঅ'টো। চাওকচোন সঁচাই ইমান ধুনীয়া জাগা, পাহাৰৰ মাজে মাজে। এয়া দেখিছেনে the pain seems to follow like a shadow, dark and cold to the touch. Am I insane not to let go? Oh, go on, just do what you do. And it